নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো আজি আমি যাবলৈ ওলাইছোঁ মহামায়া টেম্পল। তাতে আমি যাম দুখন বাইক লৈ। এজন বন্ধু আছে আৰু আহিব আছে সি, আৰু এইখন বাইক মোৰখন। আৰু তাতে গৈ অলপ দেখুৱাম, মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজিতো হৈছে 15 আগষ্ট তাৰিখে আমাৰ দেশখন স্বাধীন হৈছিল। আৰু আজি সেই মানে ফূৰ্তিতে আজি আমি যাম মহামায়া টেম্পল, অলপ ৰাইড কৰিম। ৰাইডৰ দৰে হৈছে, আচলতে এনেকুৱা ৰাইড নহয়, এইটো দুখন বাইকেদি যাম। তো আপোনালোকেও মোৰ লগত যাবলৈ চেষ্টা কৰক, নিশ্চয় ভাল পাব। ভিডিঅ'টো এনজয় কৰক। তো এয়া আমাৰ দেৱ ভাই আহি পাইছে, আমাৰ দেৱ ভাই আৰু আমি তিনিজনে যাম। আপোনালোকে ভিডিঅ'টো এনজয় কৰক, চাই থাকক আৰু মোৰ লগতেও বলক। তো আমি বৰ্তমান পঞ্চপুৰ পাওঁ, আৰু গতিকে আমি বিদ্যাপুৰ হৈ যাম। তো আমি এতিয়া বিদ্যাপুৰ আহি পাইছোঁ, এইটো ৰাস্তাটো। তো এয়া আমি তালগুৰি আহি পালোঁ। এয়া হৈছে হাইৰোড। আৰু ইয়াতে আহিছিলোঁ, মই এটা ভিডিঅ' বনাইছিলোঁ টানেলৰ, বঙাইগাঁও টানেল। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো ইয়াতে পতাকা উত্তোলন হৈ আছে, ইয়াতে মই যিটো ঠাই দেখুৱালোঁ। এতিয়া গেটখন আমি পাৰ কৰিলোঁ, মহামায়াৰ হাই ৰোডৰ মেইন গেটখন। তো আমি ইয়াতে অলপ ৰখিলোঁ, এইবাৰ ফটোশ্বুট হ'ব, মানে মোবাইলেদি, কেমেৰা নহয়, DSLR নাই। এতিয়া আমি আহি পালোঁ, ইয়াতে গাড়ী থলোঁ, পুৰা তাতে থলোঁ। আৰু এতিয়া মন্দিৰৰ ভিতৰলৈ যাম। ইয়াতে একো ভাড়া নালাগে, টেনশ্যন নাই। তো আমি আহি পালোঁ, এয়া পূজাৰ কাৰণে সামগ্ৰী লৈছোঁ, যাই আছোঁ। এইবিলাক দোকান এতিয়া ধুনীয়া, পিছফালে মোৰ পিছফালে, আৰু এইফালেও আছে। ওপৰলৈ গৈ আছোঁ, ওপৰলৈ। এইটো চিৰিটো। তো আমি মন্দিৰৰ ভিতৰলৈ সোমালোঁ। আৰু এইটো হৈছে ডবা, আৰু এইটো ফুটিছে। তো এতিয়া পূজা হৈ আছে, আমি অলপ বহিছোঁ, অলপ লাহে লাহে কথা কৈছোঁ। আৰু এইডাল গছত ৰঙা কাপোৰ বান্ধিম এতিয়া। বহুতে বান্ধিছে। এইখিনিলৈকে যাম, হনুমান মূৰ্তিটো লৈ। বলক।
আমি এতিয়া স্নান ঘাটলৈ গৈ আছো আৰু এই ৰাস্তাটোদি যাব লাগিব ৰাস্তাটো অলপ ভাল নহয় তো আমি আহি পালো স্নান ঘাট চাওক মোৰ পিছফালে স্নান ঘাট তো এতিয়া বলক ভিতৰলৈ বুলি স্নান ঘাটৰ তো ইয়াতে বহুতো ভাল ভাল বস্তু আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ডাঙৰ গছ আছে তাৰপিছত এইটো ডাঙৰ হনুমান আছে তাৰপিছত এডাল ডাঙৰ সাপ আছে গতিকে সকলো বস্তু দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া বলক তো এয়া চাওক এইটো মন্দিৰ মোৰ পিছফালে এইবিলাক চাওক এইটো শিৱ বাবাৰ মূৰ্তি মই মূৰ্তিবিলাকৰ বিষয়ে ইমান নাজানো নাম নাজানো ভালকৈ চ' আপোনালোকক এনে দেখুৱাই দিম আপোনালোকক এডাল গছ দেখুৱাইছোঁ এডাল চাওক আপোনালোকে ভাবিব পাৰে এইডাল অৰিজিনেল গছ কিন্তু এইডাল অৰিজিনেল নহয় এইডাল বালি চিমেণ্টেৰে আৰু ৰদ এইবিলাকেৰে বনোৱা হৈছে আৰু ইয়াতে সকলোতকৈ ভাল লগা বস্তুটো হৈছে এইটো হনুমান বাবাৰ মন্দিৰ এই মূৰ্তিটো চাওক কিমান ডাঙৰ বিশাল শ্ৰী শ্ৰী বাথৌ মন্দিৰ আৰু এই গছডাল চাওক না কিমান ডাঙৰ আৰু এইডাল দেখুওৱা হৈছে গছডাল মানে উভালি পৰিছে গছডাল উভালি পৰি ইয়াতে পৰিছে টকৌ গছ চাওক কেনেকুৱা ক্ৰিয়েটিভিটি এইবিলাক চাওক আপোনালোকে তো এই যিবিলাক সুৰংগবিলাক আছে এইবিলাক আচলতে বন্ধ আছে মানুহ এতিয়া বেছি নাহেই সেইকাৰণে বন্ধ হৈ আছে তো চাওক তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে মোৰ ভিডিঅ'ৰ আপডেটবিলাক আপোনালোকে পাই থাকিব আজিলৈ বাই বাই